Namaskar. Hello guys. Diti gole soalia recipe he manu boyo logon logai dai কিন্তু তাত গৈ দুষ্ট মানুহবোৰৰ লগত মোমাৰ চাইগে এই পৰতা এই ছোৱালীয়ে এয়া শুনিলে নহয় তাই আপোনালোকে তাই কি কৰে কি নকৰে চব মোক লক্ষ্য কৰি থাকে। নমস্কাৰ সকলোকে পুনৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আমি এফালে গৈ আছোঁ, ক'ত গৈছোঁ নিশ্চয় আপোনালোকে গম পাইছে। থাম্বনেইলটো চাবলৈ গ'লে পিকনিক খাবলৈ যোৱা যেনেই লাগিছে দেই। আৰু এয়া হৈছে ৰাতিপুৱা 5:30 বজাৰ দৃশ্য। ৰাতিপুৱা আচলতে সোনকালে উঠিলেহে গম পোৱা যায় যে 5:30 বজাতো আজিকালি আন্ধাৰ হৈয়ে থাকে। ৰাতিপুৱা সোনকালে উঠিবলৈ আজিকালি ইমান যে এলাহ হৈছে নহয়, তথাপিও উপায় নাই। 6টা বজাৰ পৰা ডিউটি থাকিলেও সদায় সোনকালে উঠিব লাগে আৰু নাথাকিলেও আজি উঠিবলৈ পাইছোঁ। ইয়াৰ ল'ৰালৈকে গা পা ধুই আহিলোঁ। গা ধুই আহি ৰখি থকা নাই আৰু চাহ একাপ খালোঁ। চাহকাপ খাই এয়া ড্ৰেছ চকুত অকণ কাজল লিপষ্টিক অকণ লগাই মানে একদম পাই গ'লোহি। আহি PTC ফিল্ডত অলপ সময় ৰখাৰ পাছতে আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। এনেকৈ গ'লে আচলতে ভালো লাগে আৰু আমাৰ পিকনিক আৰম্ভ হৈ গ'ল। মানে এজনী কোচতে বহিলোঁ আৰু এয়া কোচত বহি তাই কৈছে হাঁহি ধেমালিৰ মাজেৰে আমি তিনিজনীয়ে পূৰা কথা পাতি গৈ আছোঁ। আৰু এয়া দেখিছেনে বাহিৰৰ দৃশ্য অলপ কুঁৱলীও পৰি আছে। সিদিনাখন অৱশ্যে ইমান কুঁৱলী নাছিলে, সেইকাৰণে অলপ ভালো লাগিছিলে। আৰু মোৰ পিছে আজিকালি এনেকৈ যাবলৈ ভয়ে লাগে ক'ৰবাত, গম পায়নে যিহে এক্সিডেণ্টবিলাক হয়। তাৰপিছত আমি গৈ নুমলীগড় তিনিআলি পালোঁগৈ। তাতে হোটেলত সোমাই এয়া লুচি ভাজি চাহ চিঙৰা ষ্টাৰ্ট দি দিলে। খাই বৈ এয়া আমি গৈ পালোঁগৈ কল্যাণী পাৰ। আচলতে আমাৰ ইয়াতে দেৰগাঁৱৰ পৰা ওচৰ হয়, কল্যাণী পাৰতে ফাইৰিংবিলাক হয় আৰু সেইকাৰণে তালৈ সোমাই গ'লোঁ আৰু ভাবিলোঁ এনাইলৈ অলপমান দিছোঁ আপোনালোকক দেখাই দিওঁ। কোন কোন এনাইলৰ ভিতৰলৈ আহিছে জনাবচোন। মই পিছে এনাইলৰ একদম ভিতৰলৈ গৈ পোৱা নাই, কিন্তু ইয়ালৈকে আহিছোঁ আৰু ইয়াতে এখন ধুনীয়া পাৰ্কো আছে বুলি শুনিছোঁ, অৰ্কিড পাৰ্কখন, কিন্তু তালৈ যোৱা নাই। সময় পালে যাম নিশ্চয়। আৰু ভাল লাগিল, ধুনীয়াকৈ চাফ চিকুণ মাজেৰে আছে এখন। তাতে এইফালে মেজি খাবৰ কাৰণে মেজিও সাজি আছে আৰু তাৰো অকণমান ক্লিপ লৈ ল'লোঁ। আচলতে ভিডিঅ'বিলাক কৰি থ'লে পিছত চাবলৈকে ভাল লাগে নহয়নে বাৰু। মই সেইকাৰণেহে আচলতে ভিডিঅ'বিলাক কৰোঁ আৰু আপোনালোকে চাই কেনেকুৱা পায় জনাবচোন। এইফালে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি এইবাৰহে দেখিছোঁ, আগৰবাৰ আহোঁতে দেখা নাছিলোঁ। আমি এনেকৈ গৈ প্ৰায় 1 ঘণ্টামানৰ ভিতৰত তাত পালোঁগৈ। 1 ঘণ্টামানৰ ভিতৰত তাত পালোঁগৈ আৰু এয়া হৈছে দীপা, প্ৰিয়ংকা, নন্দিতা, মমতা, সকলোৰে নামবিলাক কৈ দিছোঁ। তোমালোককেইজনীও দেই আছা কিন্তু মোৰ ভিডিঅ'ত, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা কিন্তু নন্দিতা নাপাহৰিবা। মই ভিডিঅ'টো শ্বেয়াৰ কৰি দিম তোমালোকলৈ। আৰু এয়া লেকচাৰ মাৰি সিহঁতকে চাঞ্চতে কথাটো কৈ দিছোঁ আৰু লেকচাৰ মাৰি গৈ আমি জংঘলৰ মাজে পালোঁগৈ। খোজকাঢ়িব লাগে কাৰণ বাছকেইখন একেবাৰে জেগালৈকে নাযায়। আৰু এয়া হৈছে আমাৰ ফায়াৰিং ৰেঞ্জটো আৰু ইয়াতে আমি ফায়াৰিং কৰিব লাগিব। আচলতে সেইকাৰণে বহুত দূৰৰ পৰা খোজকাঢ়িলে ইয়াতে পিছে হাতী ওলাই আকৌ দেই, হাতী মানে আৰু গোটেই তাৰপিছতে আমি কাম ষ্টাৰ্ট কৰিলোঁ। যোনে যেনেকৈ পাৰোঁ গাড়ীৰ পৰা, এখন গাড়ীয়ে তালৈ গৈছিলে ওচৰলৈ, আৰু যোনে যেনেকৈ পাৰোঁ তালৈ বস্তাবিলাক আমি এনেকৈ নিছিলোঁ। ফ্ৰাইং কৰি থকাৰ মাজতে আমাৰ ব্ৰেকফাষ্ট আহি গ'ল। ব্ৰেকফাষ্টত আছিলে ডিম আৰু ব্ৰেড। চাহ খাই ল'লোঁ, লাল চাহ। তাৰপিছতে এয়া দেখিছেনে তৰা গজালি, মানে গৈ পোৱাৰ থাকোঁতে ভিডিঅ'বিলাকত দেখিছে চাগে ঢেকীয়া, তৰা গছ, কচু মানে ইমান বেছি আছে নহয়। মই আৰু ৰখি থাকিব নোৱাৰিলোঁ, কিন্তু সকলোৰে মাজত বুটৰিবলৈ অকণমান লাজো লাগে দিয়কচোন, তাতে ইউনিফৰ্ম ড্ৰেছত। যেতিয়া পাৰ্টনাৰ এজনী পাই গ'লোঁ তেতিয়া চিন্তা কিহৰ, তাই যিহেতু এইবিলাক বুটলি ভাল পায় আৰু ময়ো ভাল পাওঁ, সেইকাৰণে দুইজনীয়ে ওলালোঁ। এইফালে আকৌ হাতী ওলাই বুলি কৈ আছে, ভয়ে দুইজনী গ'লোঁ। তৰা গছৰ গজালি কেইটামান মই ল'লোঁ আৰু তাই ঢেকীয়া অলপ বুটলিলে। ঢেকীয়াতকৈ পিছে তাই ঢেকীয়া নাপালে, মইহে ঢেকীয়া পালোঁ। তাই কচু বুটলিলে আৰু এয়া দেখিছেনে তাই মোক কৈ আছে যে এইবিলাক নাখায়নো আমি খাম কি। সঁচাকৈ এইবিলাক আচলতে নেচাৰেল বস্তু
আৰু জংঘলী চব্জি। জংঘলী শাকবিলাক খাবলৈ আচলতে ভাল লাগে, পাহাৰীয়া চব্জি বুলি ক'ব লাগে আচলতে, মই জংঘলী বুলি কৈছোঁ। মানে এইবিলাকত একো দৰৱ দিয়া নাথাকে বা নিজে নিজে হোৱা থাকে, একো সাৰ প্ৰয়োগ নহয়, সেইকাৰণে এইবিলাক চব্জি খাই মই ভাল পাওঁ। আৰু আগতে মই কাৰ্বি আংলঙত আছিলোঁ, কাৰ্বি আংলঙত থাকোঁতে যে কিমান ঢেকীয়া, বাঁহৰ গাজ, বেতৰ গাজ, এইবিলাক মানে লোকেল চব্জিবিলাক খাইছিলোঁ নহয়। আৰু শেষত মই কচু কেইডালমানো বুটলিলোঁ দেই। কৈছে স্কিনৰ প্ৰব্লেমৰ কাৰণে মই কচু খোৱা নাছিলোঁ, কিন্তু লোভত নোৱাৰি বুটলি লৈ আহিলোঁ। আৰু তাৰপিছতে আমি অলপ সময় সকলো বুটলি কৰি আহি জিৰালোহি, তাতে বুট কেইটামান মিলি অলপ সময় খালোঁ। খোৱাৰ পাছত আমাৰ খানা ৰেডি হৈ গ'ল। খানাত আছিলে আজি ছাগলী মাংস আৰু দালি, চব্জি আৰু পনীৰ আছিলে। আৰু সকলোৱে মিলি এনেকৈ দেখিছেনে, সকলোৱে যোনে যেনেকৈ পাৰে লৈছে, খাইছে আৰু ভাল লাগিল। সকলোৱে পিকনিক খোৱাৰ নিচিনাই লাগিল। আৰু খানাটো খাই পিনি আমি তাত আৰু ৰখি থকা নাই, কিয়নো আমি মানে জেগাডোখৰ যেনেকৈ লেতেৰা কৰিছিলোঁ তেনেকৈ চাফাত লাগি গ'লোঁ। সকলোৱে চাফা কৰিলোঁ আৰু দেখিছেনে কিমান ধুনীয়া হৈ থাকিলে পৰিৱেশটো। যাওঁতে আচলতে তাৰপিছতে আমাৰ ৰানিঙৰ ষ্টাৰ্ট হৈ গ'ল। মানে নদৌৰিলে যে নহ'ব, কিয় দৌৰিছোঁ সকলোৱে নিশ্চয় গম পাবই। আচলতে বাছৰ ছিটত বহিবৰ কাৰণে, বাছৰ ছিটটো কোনে খিৰিকী কাষত পাব সেইটো চবৰে এক্সাইটমেণ্ট হৈ থাকে নহয়নে। মই মানে সেইটো কাৰণে খুব দৌৰিছোঁ আৰু সিহঁতকো দৌৰাই দৌৰাই লৈ আহিছোঁ। আমাৰ বাছ আছিলে 3খন, প্ৰাইভেট গাড়ী কেইখনমান আছিলে। আৰু তাত বেছি সময় থাকিলে হেনো হাতী বাবা আহি পাই যায়হি। যোৱা বছৰ কিন্তু সঁচাকৈ আমি তাত থাকোঁতে আহি পাই গৈছিলেহি। এইবছৰ তেনেকুৱা একো নহ'ল, আমি ভালে কুশলে তাৰ পৰা ওলালোঁ। এয়া এনাৰেলৰ অকণমান দৃশ্য, কুঞ্জ কানন বুলি লিখা আছে আৰু ধুনীয়াকৈ ফুলেৰে এতিয়া অৱশ্যে ছিজনটো ইমান হোৱা নাই নেকি, ফুল খুব কম আছিলে, কেইজনহে আছিলে। তাৰপিছতে আহি পাই গ'লোহি ঘৰ পাই আহি গা পা ধুই, কাপোৰ কানি ধুই, এইফালে গুণগুণ শুই আছিলে। সেইকাৰণে মই সেই কামখিনি লৰালৰিকৈ কৰি ল'লোঁ। কৰি লোৱাৰ পিছত দেখিছোঁ তাই কিমান মনটো দুখ লাগি আছে। তাই ৰাতিপুৱা শুই উঠিও মোক নেদেখিলে আৰু এতিয়াও তাই শুই উঠিহে মোক দেখিছে। সেইকাৰণে তাইক মই কৈছোঁ, ভাল লাগিছেনে শুন, তুমি ৰাতিপুৱা মোক নেদেখিলা আৰু এতিয়া মোক দেখিছা। তাৰপিছত তাইৰ লগতে অকণমান শুই দিলোঁ। আচলতে বহুত বছৰৰ মূৰত মানে ফ্লাইং কৰিলে মানে এনেকুৱা হয় যে হাতৰ বিষ হয়, অলপমান কমৰৰ বিষ হয়। সেইকাৰণে খুব ভাগৰুৱা অনুভৱ কৰি তাইৰ লগতে অকণমান শুই দিলোঁ। তাইও এয়া দেখিছেনে শুই উঠিয়ে ভিডিঅ' কৰা দেখি অকণমান দুখ কৰি দেখাইছে। আৰু দুখনো নালাগিব কিয় বাৰু, ৰাতিপুৱাই ছোৱালীজনীক এৰি থৈ গৈছোঁ মই। তাৰপিছতে মানে এনেকৈ চাহ তাহ খাই কৰি আমি অলপ সময় থাকিলোঁ। তাৰপিছতে মোৰ মানে খং ষ্টাৰ্ট হৈ গ'ল। এয়া দেখিছেনে মই খঙত ডিম অমলেট বনাই আছোঁ। মানে মই মানুহজনক ক'লোঁ যে তুমি মোক ভাতটো বনাই দিয়া। তেওঁ আকৌ কি ভাবিলে নাজানো, ৰখি আছে। আৰু খঙতে মানে মোৰ নহয় এনেকুৱা অৱস্থা হয়নে মানুহৰ বাৰু, যে ডিউটিৰ পৰা অহাৰ পিছত কেতিয়াবা ভাত বনাব মন নাযায় ন। আৰু আজি দিনটো 5টা, চাৰে 5টা বজাতে গৈছোঁ, তেওঁ বুজি পাব লাগে। এনেকুৱাবিলাক খঙতে মানে খং উঠে। লৰালৰিকৈ মই আলু আৰু ওলকবি, তাত পানীলাও আছিলে তাকো দি দিলোঁ, ডিম এটা আছিলে তাকো দি দিলোঁ। লৰালৰিকৈ ভাত চব্জি বনালোঁ, ডিম অমলেট কৰি দিলোঁ। আৰু এয়া মানে মাইকী মানুহৰ জীৱনটো মানে ক'ত লাগি থাকে মই নাজানো। ইমান দিনটো ফূৰ্তি ফাৰ্তা কৰি অহাৰ পাছত ঘৰত আহি মুখখন মানে এনেকুৱা অৱস্থা হয়। সদায় অৱশ্যে তেনেকুৱা নহয়, আৰু যিদিনাখন মানে চব্জি নাথাকে সেইদিনাখনে তেনেকুৱা কৰি থাকে। আৰু তাৰপিছতে আমাৰ গুণগুণৰ ষ্টাৰ্ট হৈ গ'ল। দেখিছেনে কি কৈছে, তাৰমানে মই হেনো বোলে ডিউটিলৈ যাওঁতে ৰাতিপুৱা হেনো মুখত লিপষ্টিক বনাই এনেকৈ যাওঁ। তাই আজিকালি মোৰ মানে কপি সম্পূৰ্ণ কৰিব পৰা হ'ল। শেষত ভিডিঅ'টো সকলোৱে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। এনেকৈ ভিডিঅ'বিলাক চাই থাকিব আৰু মৰম দিব। আজিলৈ আহোঁ, নমস্কাৰ, বাই বাই। ছোৱালীয়ে ধৰি উপাত এনেকে গাৰু চয় মোক ক'বলৈ নিদে। অকণমানি হ'লে ডাঙৰ হ'লো মই চাকে ৰেচিপি লগালোঁ। এনেকে তাৰপা আকৌ এনেকে গালত মোক এনেকে ধৰে, তেনেকে দি গ'লা মোক ছমাই কিবা এটা দিয়ে, সদায় মই দিওঁ। বাছ ক'লে উৰলা